Hey guys, welcome to Ruby's Daily Life Blogs. আজি মই বা এজনীৰ ঘৰত যাম। তাই থাকে ভোপালত আৰু মই ভাবিছোঁ মোৰ লগতে আপোনালোককো ভোপাল দেখুৱাই আনো। কি কয়? বলক তেন্তে যাওঁ ন? এইয়া মই বাৰ ঘৰলৈ আহি পালোঁ। ৱাও, ইমান ধুনীয়া ফ্ৰণ্ট গাৰ্ডেনিং। ৱাও, ৰিয়েলি ইমান ধুনীয়া লাগিছে। দিল গাৰ্ডেন হৈ গৈছে কিন্তু মোৰ। চাওকচোন আপোনালোকে। এয়া ৱেলকাম টু আৱাৰ নেক্সট 505 ৰুম নাম্বাৰ ডক্টৰ ৰঞ্জন এণ্ড সঞ্জা। বজাই দিলোঁ। কোন আহে বা এতিয়া দৰ্জা খুলিবলৈ। আহি আছে কোনোবা। বায়ে আহিছে। আহি পালাহি? আহা। অঁ বা আহি পালোঁ দিয়ক। ৰাস্তাত একো অসুবিধা হোৱা নাইতো? নাই তেনেকৈ নিজে ছেফ হৈ আহিছোঁ আৰু। এতিয়া প্ৰথম তোমাক এইটোৱে স্বাগত কৰিছোঁ। অঁ এইটোতো মেইন। ইমান ভাল লাগিলে তুমি আজি আমাৰ ঘৰলৈ আহিছা। বহা। তাকে কিমান আৰু ঘৰতে সোমাই থাকিম। ৱাছৰুম যাবা ন? অঁ ৱাছৰুম গৈয়ে আহোঁ দিয়ক। এয়া ৱাছৰুম, তুমি গৈ আহা। ইমান দূৰৰ পৰা আহিছা, পানী এগিলাচ খাই লোৱা। আহা। তাকে দিয়ক। এয়া পানী হা, ল'বা। অঁ ঠিক আছে ল'ম বাৰু। বাকী ভালে আছা ন? আছোঁ ভালেই দিয়ক। তুমি কালি ৰাতি খবৰ দিছা আহিম বুলি। ইমান পটাপট প্লেন কৰিছা নহয়, কিন্তু খুব ভাল লাগিছে। তুমি এই অহাৰ আপুনিও কাৰণে। মাতি থাকে নহয় আৰু তাতে আজি ছানডে সেইকাৰণে গুচি আহিলোঁ আৰু। হা এইটো এখন বেলকনি ন? বেলকনি হয় আমাৰ। ইমান ধুনীয়া। ব'লা তোমাক মই বেলকনিখনো দেখাই দিওঁ। বলক। পিছফালে ধাননি পথাৰ হয়। তুমি চাগে মোৰ ভিডিঅ'বোৰ দেখিয়ে থাকা ন? অঁ খুব ভাল দেখা লাগে পাওঁ, পৰিৱেশটো। চব ভিডিঅ' চাওঁ আপোনাৰ। সেয়া ধাননি পথাৰ। মই এটা ভিডিঅ' দিছিলোঁ, দেখিছিলা ন? শাওনৰ পথাৰ বুলি। সেইটো ভিডিঅ'। অবভিয়াছলি চাইছোঁ সেইবোৰ চাই আকৌ। থাকি ভাল লাগে আৰু। নেচাৰ। পৰিৱেশটো বিৰাট ভাল লাগিছে কিন্তু মোৰ। ৰিয়েলি বিৰাট ধুনীয়া দেই। ইমান ধুনীয়া লাগিছে এইটো। অঁ এইটো ভিডিঅ' চাইছা চাগে ন? মই ভিডিঅ'টো বনাইছিলোঁ। চাইছোঁ কিয় নাচাম খুব আকৌ। ভাল লাগে ন এনেকুৱা বাঁহবোৰ? অঁ মোৰো ভাল লাগে। সঁচাকে আজি ইমান ভাল লাগিছে তুমি আহিলা যে। তাকে মোৰো ভাল লাগিছে বা বহুত। আহা অকণমান বহি লোৱা আৰু মই ভাবিছোঁ তোমাক একেবাৰে ভাতকে খুৱাই পেলাই অকণমান জেগা এটাত ফুৰাই আনোগৈ। কাৰণ বহুত কম সময়ৰ কাৰণে তুমি আহিছা, সেইকাৰণে ব'লা অকণমান বহি লোৱা, ৰেষ্ট কৰা, মই ভাতৰ যোগাৰত লাগো হা। অঁ ভাতটো খাই লোৱাহি আহা। আজি একদম মই চিম্পুলকৈ বনাইছোঁ, বিশেষ একো যোগাৰ কৰিব নহ'লে।
ভাত হ'লে একো নাই হ'ব বহুত আইটেম বনাইছে বাপৰে ইমান খামনে বাপৰে ইমান সোপা বনাইছে চিকেন মাছ আন্দা বেঙেন ফ্ৰাই চাটনি বাপৰে বাপ পেট ভৰি গ'ল বহুত খাই দিলোঁ দেই বা আজি খালা ন খালোঁ খালোঁ কি বনালো ইমান খৰধৰকে বনাইছো নাই নাই বহুত টেষ্টি হৈছে ৰিয়েলি কৈছোঁ তোমাৰো ভিডিঅ'বোৰ চাই থাকো তুমিও খোৱা বহুত ধুনীয়া বনোৱা য়োগা ভিডিঅ' দিছা ন চাইছো মই ভাল লাগিছে এনেই টাইম পাছ ৰুবি এটা কথা ভাবিছো তুমি যিহেতু বহুত কম সময়ৰ কাৰণে আহিলা এতিয়া তোমাক অকমান ফুৰাবলৈ লৈ যাম বুলি ভাবিছো ভূপালত এটা লেক আছে আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয় তোমাক অকমান ফুৰাই আনিবলৈ আমাৰ গাড়ীতে ৰঞ্জনো যাব অঁ ফুৰি আহোঁ ব'লক ভাল লাগিব আমাৰ যাত্ৰা আৰম্ভ কৰো হয় নে বাৰু হয় হয় তুমি মাস্ক লৈছা নে বাৰু লৈছোঁ নল'লে নহ'বই মই এতিয়া এইখনো পিন্ধি লওঁ এইটোতো আজিকালি বহুত ইম্পৰ্টেণ্ট বস্তু হৈ গ'ল চেনিটাইজাৰ অৱশ্যে গাড়ীতে আছে ঘৰটো লক কৰি লওঁ বোলা লক কৰি লওঁ বোলা বাকী নেক্সট টাইম যেতিয়া আহিবা নহয় টাইম লৈ আহিবা আৰু অকণমান পৰিৱেশ পৰিস্থিতিবোৰ ভাল হয় হয় নাই হা হা চিয়'ৰ পাই গ'লোহি এতিয়া আৰু গাড়ীত বহাৰ আগতে নহয় তোমাক মই এটা বস্তু দেখাওঁ জানা তুমি চাগে মোৰ আগৰ ভিডিঅ'বোৰত দেখিছা ন মই যে অমিতা গছজোপা দেখাইছিলোঁ সেইজোপা চোৱা এবাৰ ইমান ধুনীয়াকৈ আকৌ নতুনকৈ লাগিছে অঁ দেখিছোঁতো তোমাক মই অমিতা দি পঠাম হা বাৰু ঠিক আছে হ'ব আহা গাড়ীত বহি লোৱা মাছখন বহি লোৱা তুমি বলক অ'কে ঠিক আছে অঁ ফুৰাই লৈ আনো এতিয়া আমি কলনীৰ গেটৰ ওচৰ ওলাইছোঁ এয়া মেইন গেট হয় আমাৰ তুমি আহোঁতে চিকিউৰিটিয়ে চাগে সুধিছিলে ন কোনটো ব্লকত যাবা অঁ সুধিছিলে অঁ এইটো এটা শ্বপিং কমপ্লেক্স বনাই আছে আচ্ছা ওচৰতে শ্বপিং কমপ্লেক্স সুবিধাই আৰু এইটো হোচংগাবাদ ৰোড বুলি কয় ভূপালৰ এইটো তোমাৰ 6 লেন হয় ইয়াত তোমাৰ মানে চিটি বাছ যোৱা ৰাস্তা বেলেগ আকৌ তোমাৰ এই ৰাস্তাটো যে দেখিছা ৰুবি অঁ এই ৰাস্তাটোৱেদি তুমি চাইকেল চলাই যোৱা ৰাস্তা হয় আৰু ইয়াত আমি খোজো কাঢ়োঁ মানে খোজকাঢ়িবৰ কাৰণেও দিছে ৱাও এইটো আমাৰ কলনী কৰেল উডছ কৰেল উডছ ন নেক্সট টাইম কিন্তু তুমি যেতিয়া আহিবা ন ভালকৈ টাইম উলিয়াই আহিবা হা ঠিক আছে এটা কথা মন কৰিছা ৰুবি ভূপালৰ ৰাস্তাবোৰ বহুত আহল বহল হয় দেখিছোঁ বিৰাট ধুনীয়া সঁচাকৈ বিৰাট ধুনীয়া লাগিছে কিন্তু আহল বহল ৰাস্তা ঘাটবোৰ ৰুবি এইটো চোৱা ভূপালৰ ৰেলৱে ষ্টেচন হাবিবগঞ্জ ৰেলৱে ষ্টেচন এইটো এতিয়া বনাই আছে এইটো প্ৰাইভেট কোম্পানীয়ে লৈছে আচ্ছা
এয়া এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে আচ্ছা আচ্ছা লগতে তোমাৰ ভিন্দকো অকণমান দেখাই দিছোঁ অথনিৰ পৰা আমি দুইজনীয়েহে কথা পাতি আছোঁ হয়নে বাৰু তাই বেয়াই পাব নহ'লে এইটো ৰুবি টিভি চিটি মল হয় এইটো দৈনিক ভাস্কৰ বুলি এখন নিউজ পেপাৰ আছে তাহাঁতৰ হয় বহুত ধুনীয়া মল আৰু বহুত ডাঙৰ মল এইটো আচ্ছা আচ্ছা হয়নি পিছত আমি দুইজনী আহি তুমিও আহিবা আমি শ্বপিং কৰিম হা ঠিক আছে আই লাভ শ্বপিং ভূপালখন বহুত গ্ৰীণ বুজিছা দেখি আছো আৰু বাৰু ভূপালখন বহুত ডাঙৰ হয় আচলতে এৰিয়াটো আৰু ফুৰিবলৈও তোমাৰ বহুত জেগা আছে ইমূৰৰ পৰা সিমূৰলৈ তোমাৰ মানে যোনফালে যোৱা একদম ইয়াত তুমি গ্ৰীনেৰীটো পাবা দেখি আছো ফুল গ্ৰীনেৰী বিৰাট ধুনীয়া লাগিছে মইতো শুনিহে আছিলো আজি দেখিলো আৰু ভাগ্য দেই এডোখৰ এডমিনিষ্ট্ৰেটিভ এৰিয়া হয় ৰাজভৱন পুলিচ হেডকোৱাৰ্টাৰ্ছ চব ওচৰতে ঠিকেই আছে ভূপালত এনেই লেক কেইবাটাও আছে ভূপালখনক তোমাৰ চিটি অফ লেকছ বুলি কয় তাকে ইমান দিন শুনিহে আছিলো আজি ফেচ টু ফেচ আৰু তোমাক আজি আপাৰ লেক আৰু লোৱাৰ লেক দুটা আছে আপাৰ লেকলৈকে লৈ যাওঁ বুলি ভাবিছোঁ ঠিক আছে বাৰু এতিয়া আমি আপাৰ লেক পাইছোঁহি আৰু তোমালোকৰ তাত এনেই চিটুৱেশ্যন কেনেকুৱা ন ইমান এটা ভাল নহয় আৰু পজিটিভ কেছে বেছি এতিয়া যে কৰোণা শেষ হ'ব নহয় ইয়াত এতিয়া মোটামুটি আৰু আমিও ধৰা প্ৰয়োজনতহে ওলাওঁ বহুত দিনৰ মূৰত আজি ওলাই আহিছোঁ আমি এইখন চোৱা ৰজা ভোজ সেইটো হয় আচ্ছা ভিন্দই গাড়ী চলাই থকাৰ কাৰণে বাকে কৈছে আৰু দেখুৱাই দিয়া বুলি এইফালে এয়াৰপৰ্ট যায়গৈ আমি যিটো ৰাস্তাই আহিছোঁ চব ওচৰতে ভালেই আৰু আমিও জানা প্ৰয়োজনতহে ওলাওঁ মইতো নোলাওঁৱেই বাৰু মিষ্টাৰৰ ধৰা ডিউটিটো অহা যোৱা কৰি আছে আৰু মাহেকত এদিনেই ওলাওঁ তুমি সেই গ্ৰ'চাৰী যোনদিনাখন বজাৰ থাকে যে আৰু আজি তুমি আহিছা কাৰণে তোমাক এই বোলো লেক আমিও বহুত দিন যোৱা নাই এইটো VIP ৰোড বুলি কয় সেইকাৰণে তোমাকো দেখাওঁ আৰু আমিও আজি বহুত মানে সেই লকডাউনৰ তেতিয়াৰ পৰা আজি ওলাই আহিছোঁ অকণমান ময়ো সেইকাৰণে টাইম মিলাই আহিছোঁ আৰু এয়া তোমাক আজি লৈ আনিছোঁ ভূপালৰ আপাৰ লেক বুলি কয় এইটো বৰা তালাব বুলিও কয় আৰু সেয়া দেখিছা সেয়া ৰাজা ভোজৰ মূৰ্তি হয় আপাৰ লেক চাৰিওফালৰ পৰিৱেশটো চোৱাচোন
বিৰাট ধুনীয়া সঁচাকে খুব ভাল কৈছো লাগে ইমান ইয়ালৈ আহি ভাল পেলাই। লাগিছে চাই ৰিয়েলি কৈছো আৰু এতিয়া যিহেতু ইয়াত দেখিছা মানুহ নাই হয় নাই সেইকাৰণে মাছখন অকণমান খুলি থৈছোঁ মানুহ কম বাৰু আজি চাওকচোন ইমান এটা ধুনীয়া পৰিৱেশ যিসকলে এই ভিডিঅ'টো চাই আছে আহিব কিন্তু ইয়ালে বিৰাট ধুনীয়া হয় আৰু ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব আৰু বাৰ চেনেলো এটা আছে সাংঘাতিকা গগৈ বুলি মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ময়ো ভোপালৰ চাইট চিন চোৱা সামৰিছোঁ বাই বাই বহুত ভাল লাগিলে তুমি আমাৰ ইয়ালৈ খন্তেক সময়ৰ কাৰণে যদিও আহিলা বহুত কম সময়ৰ কাৰণে আহিলা বাই বাই বহুত ভাল লাগিলে টাইম লৈ আহিবা বুলি আশা ৰাখিলোঁ আৰু এনেকৈ ভিডিঅ' বনাই থাকিবা আমাৰো চাই বহুত ভাল লাগে আৰু এইটো ৰাস্তা এতিয়া এয়াৰপৰ্টলৈ গৈছে তোমাক আমি ইয়াতে এৰিছোঁ ঠিক আছে বাই